हेलो एवरीवन আৰু আজি মানে দুৰ্গা পূজাৰ ডে তো চানমাৰীত আচলতে মানে ভাৰত মাতাৰ পূজনৰ প্ৰগ্ৰাম হৈছিল তো আমি তাতে গৈছিলোঁ তো মই ভাবিলোঁ কি তাতে অলপ ভিডিঅ' কৰি আনিছিলোঁ তো আপোনালোকক দেখাই দিওঁ তো বলকচোন আমি ভালকৈ চাই ল'ম ইয়াতে কি আছে আৰু এইটো হয় পুৰণি ভাৰতৰে বিশ্ববিদ্যালয় ইয়াৰে আৰ্হি বনাই থৈ দিয়া আছে সভ্যতার পরিচয় বিশ্বব্যাপী বহন করা সংস্কৃতিবান আর হস্তকলা অঙ্গচ্ছেদ অহিংসার বানগুলো ভারতেরই অঙ্গ মনোমোহন প্রাকৃতিক সৌন্দর্যের আৰু এইটো পাথৰটো হয় ৰাম সেতুত ব্যৱহাৰ হোৱা পাথৰটো মানে তাৰে পৰা অনা গৈছে এটা মানে কি ডেমো হিচাপত আমাক দেখুৱাবলৈ আৰু এইটো বিষ্ণুৰ বংশ তালিকা আৰু ইয়াত পাপাহঁতৰ গাঁৱৰ পুতলা নাচ আহিছিল मुझे क्षमा कर दो मुझे क्षमा कर दो मुझे कुमार मुझे क्षमा कर दो हे भगवान कैसे जब देख सकूंगी मैं कैसे टेंशन में उनकी सेवा करूंगी मेरी प्रतीक्षा में माता पिताजी क्षमा कर दो सफर करने से क्या होगा आप अभी मेरे माता पिता के पास जाकर अपने मुंह से अपना अपराध Hello everyone, welcome back to my YouTube channel Justice Vlog আৰু আজি আমি যাই আছোঁ বৰপেটা কাৰণ মানে আজি মানে ধুনুৰ কাণবিন্ধনি আৰু ইয়াতে আছে আমাৰ পিংকিবা পূজাবা আৰু মা বাপা Dhunu? Asa dite kura dilu ena mukti isi. Aro ekbar kure sabo 5 বছর হলো দিখান কি হয় Ate beshi na ate ইতে অনুভৱ কৰা নাই বস্তুটো লতিটো মতা আছে একে পাছত দিল্লী আৰু দিগদাৰ হয় আগতে দিম বুলি ভাবিছিল কিন্তু আৰু সৰু হেইনা মোৰ ভাত খাই না খাই হৈ গেল হনা হৈ গেল হনা চচোন চ দুখ নাপায় এইবাৰ দুখ নাপায় আৰু এইবাৰ দুখ নাপায় আৰু ইয়াতে দুপৰীয়া ভাত চাত খাই পাপা ককা আইতাহঁত ইয়াতে বহিয়ে
কথা পাতি আছে। মজা। আৰু এইফালে মা আৰু মামীহঁত মানে ভাত খাই আছে একেলগে। আমাৰ কাণবিন্ধনিটো এটা দিবা দিছে মাইনা কৰিব দিবা আছে যদি নাইয়ে তাই। আৰু এইফালে আইতাহঁতে ফল মূল কাটি আছে নামৰ কাৰণে। আৰু গধূলি নাম শেষ হোৱাৰ পিছত আমিও ভিডিঅ' কৰি আছে। গধূলিকৈ গুচি আহিলোঁ গুৱাহাটীলৈ। কোনফালে চাইছা পুষ্প? কেমেৰা ফালে কিয় চা? ক'ত কেমেৰা ফালে চা তুই? তই সেইখন চাই আছাচোন। দৰ্জাখন চাই আছে তাই। তো আমি বৰপেটাৰ পৰা আহিও পালোঁ সিদিনাখন। আৰু আজি হয় 12 তাৰিখ। তো এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। তেনেহ'লে নেক্সট ব্লগত সকলোকে লগ পাম।